খুৱাই পেলাই কিবা পানী বটল নে কিবা এটা ল'বলৈ ভাইটিটো নামিলে, তাৰপৰা ময়ো নামিলোঁ। তাৰপৰা ল'ৰা 4টা আহিলে, বোলে ককাইদেউ আপুনি এইফালে যাব নি? মই বোলো এইফালে যাম। বোলে আমিও যাওঁ। মই বোলো উঠা, 4টা ল'ৰা। তাৰপিছত তো 4টা ল'ৰা উঠিলে। তাৰপৰা আমি গৈ আছোঁ গাড়ী লৈ। মই 100 মানত আছোঁ আৰু স্পীড। ল'ৰাকেইটাই কৈছে গান এটা লগাই দিয়ক গাড়ীত। তাৰপৰা মই ক'লোঁ যে হেৰি মোৰ চাৰ্জ নাই, তোমালোক নমাৰ আগে আগে কৈ দিবা, মই এটা গান লগাই দিম। তেতিয়াতো কাৰ চাৰ্জাৰ এইবোৰ নাছিলে, মানে আছিলে আৰু মোৰ গাড়ীত নাছিলে। তাৰপিছত অলপ দূৰ গৈ পিছফালে ঘূৰি চাইছোঁ, ল'ৰা 4টাই নাই নহয়। বাপৰে। তাৰপিছত ল'ৰাকেইটা নাই, আৰু গাড়ীত তেল আছিলে হাফ টেংকি। গাড়ীখন বন্ধ হৈ গ'ল। তাৰপিছতে মোৰ লগত যোৱাটোতো খুব কান্দিছে, সৰুটোৱে চিংকল দা আমি ক'ত ফচি গ'ল। বোলো মই আছোঁ, ভয় নাখাবি। মই বাৰু ভূত চূত ইমান ভয় নাখাওঁ দেই, মই আছোঁ তই ভয় নাখাবি। সিটো পুৰা কান্দিছে। তাৰপিছত গাড়ীখন য'ত আছে তাতে ৰখাই, মই তই শুই থাক। সি এটা হোৱা নাই, সি কান্দিছে। তাৰপৰা মই অলপ দেৰি শুলো আৰু শুই আকৌ ৰাতিপুৱা গাড়ী চাবিটো পকাইছোঁ, আকৌ তেল আগৰ নিচিনাই আছে। আকৌ ঘৰলৈ গুচি আহিছোঁ। আচৰিত কথা। তাৰপিছতে মই সুধিলোঁ এইটো বাদে কোনোবা ল'ৰা কেইটামান বোলে এক্সিডেণ্ট হৈ ঢুকাইছিলে ক'লে। কিন্তু এতিয়া কথাটো হৈছে মানে এই বস্তুটো এতিয়া মানুহক ক'বলৈ দিগদাৰ হয়, মানে নিজে হ'লে। মই কিন্তু ভয় নাখাওঁ, কিন্তু মানে এক্সপিৰিয়েঞ্চটো মানে হেৰি আৰু শিহৰণকাৰী এক্সপিৰিয়েঞ্চ।